আমাৰ স্কুলৰ ওচৰৰে বৰ ধুনীয়া বায়'ডাইভাৰ্চিটি টুৰ দিব পৰা এটা এলেকা। এইখন উদৰি বিল বুলি কয় আৰু সোণাই নদী বুলিও কয় বহুতে, পকৰীয়া নদী বুলিও কয়। ল'ৰা ছোৱালীখিনি লৈ আজি খানা এটা খাবলৈ আহিলোঁ। জেগাটো বৰ ধুনীয়া। ইফালে মাকৈ খেতি লগাইছে আৰু ইফালে বেলেগ বেলেগ খেতি কৰা আছে। ঐ বল 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 বল। ঐ কথা শুনিবিনে? বল বল। Completely natural and peaceful and calm place. বল বল সেইকাৰণে পানী নিব নালাগে বল বল। ঐ ঐ ঐ ঐ বেছি কথা কৈ আছ দেই। বল ওচৰে পাজৰে বহুত বগৰী গছ আছে, তাকে ল'ৰা ছোৱালীবোৰে ছিঙিবলৈ আহিছিলে। লাগেনে? সিহঁতৰ মাৰপিট নুগুছে আৰু। বল 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 জলদি বল। আজি আমাৰ স্কুলৰ পিনৰ পৰা এটা ট্ৰিপ দিয়া হৈছে ল'ৰা ছোৱালীখিনিক। লগত এটা ট্ৰিপ। আমাৰ স্কুল সেই দলংখনৰ ওচৰতে আছে। এই দলংখনৰ সিটো পাৰে আছে। ইয়াতে মাছৰ পয়োভৰ বহুত হ'ব। বৰালি মাছ, শিঙি মাছ বহুত পোৱা যায়, কাৱৈ মাছো পোৱা যাব। পথাৰত বোকাও আছে, অলপ পিটনিহেন অঞ্চল আৰু দ। এটা কথা ভাল লাগে, সম্পূৰ্ণ অসমীয়া অঞ্চল। এতিয়া আমাৰ অসমতে অসমীয়া অঞ্চল বিচাৰি ফুৰিব লগা হয় কেতিয়াবা। এইটো এটা বৰ আচৰিত আৰু কণ্ট্ৰভাৰ্চিয়েল টপিক। আমাৰে দুখ, আমি মাটি বাৰীবোৰ বহিৰাগতক চপাই দিছোঁ, চমজাই দিছোঁ বেছি দামত। পইচাই মেইন আমাৰ কাৰণে, জাতি মাটি ভেটিৰ প্ৰয়োজন নাই আমাক। এয়া খানা খোৱা প্লেচটো ফাইনেলি আহি পাইছোঁ। ল'ৰা ছোৱালীখিনিক এটা জেগাতে বন্দী কৰি ৰাখিবলৈ দিগদাৰ, সেইটো কাৰণে অলপ ঘূৰাই লৈ আহিলোঁ। কিন্তু সিহঁতৰ লগত যাওঁতে হুলস্থুলতে মই কণ্ট্ৰল কৰোঁতে মোৰে ভাগৰ লাগিলে। বাইদেউসকলে অলপ পানীৰ ব্যৱহাৰ কৰি আছে। বিশেষ ধৰণৰ কুকুৰ ধৰণৰ। কি হ'ল বাৰু তাৰ কুকুৰটো? আগৰ তেনেকুৱা কোনোবা মাৰিছিলে। মোবাইলত ব্যস্ত। হেল্ল' ছাৰ। Hi. হাই। Thank you. হেল্ল' বাইদেউ।
তাত বৰ দুষ্ট কৰি থাকো দেই তহঁতে গান লগাই আছে ৰাস্তাটো কেঁচা সেইকাৰণে ইয়ালৈ গাড়ী নিব পৰা নাযায় কেৱল ট্ৰেক্টৰ চলে বাইকো আধা ৰাস্তাত থৈ আহিব লগা হৈছে